গুড মৰ্নিং এভৰিৱান, স্বাগতম জনাইছোঁ সকলোকে মোৰ অন্য এটি মিনি ব্লগলে। অফিচ যাবৰ কাৰণে ৰেডি হৈছোঁ যদিও অফিচৰ জোতা পিন্ধি ওলাব একেবাৰে সাহস হোৱা নাই। বতৰটো ইমান বেছি বেয়া কৰি আছে, মানে ৰাতি শুইছোঁ বৰষুণ, ৰাতিপুৱা শুই উঠিছোঁ বৰষুণ, সপোনতো মুঠতে বৰষুণেই বৰষুণ। এইপিনে ভিজি মেলি অফিচ গৈ পাই অকণমান দেৰি ফেনৰ তলত বহি দিছোঁ যাতে গাটো অলপ শুকাই লয়। আৰু এনেকুৱা বৰষুণ বতৰত মন যায়নে বাৰু পকৰি খাবলৈ উইথ গ্ৰীণ চাটনি। এই ভিডিঅ'টো কেইদিনমান আগৰে আছিলে, যিহেতু এতিয়া বতৰৰ ডিমাণ্ড হিচাপে এনেকুৱা পকৰি বা চাহ খাই ভাল লাগিব, সেইকাৰণে এই ভিডিঅ'টো মই এইটো ভিডিঅ'ৰ লগত এটেচ কৰি দিছোঁ। এইপিনে আমি ভগাই খাইছোঁ দেই, যাতে কাৰো ভাগত এটা বেছিও নপৰে কমো নপৰে। এইপিনে চাওকচোন, দিন গৈ ৰাতি হ'ল, না বৰষুণ কমিছে না এখন বাছ পাইছোঁ। মই ইমান সময় ৰখিলোঁ, এখন বাছ নাই, যি দুই এখন পাওঁ সেইও ৰখাব নোখোজে। যি কি নহওক খৰাহি পালোঁ, খৰাহি পাই এয়া ধুনীয়াকৈ গা পা ধুই এছাইনমেণ্ট কৰিব বহিছোঁ। মোৰ